নীলভ আৰু মই আমি দুয়ো ভাল বন্ধু সৰুৰে পৰা দুয়ো একেলগে থাকোঁ কিন্তু এদিন হঠাৎ ওই দেখা নাই নেকি তহঁতে এই দেখা নাই নেকি দুখ পালা নেকি নাই নাই বেছি দুখ পোৱা নাই উঠা দিয়াচোন উঠা দিয়া চা উঠা ঐ নীৰৱ সেইকেইটা কোন আছিলে নাজানো হে চালা ইমান অভদ্ৰ তাকেইতো দেখা নাই নেকি দুখ পালা নেকি পিছে নাই নাই বেছি দুখ পোৱা নাই আচ্ছা তোমাৰ নামটো প্ৰিয়া প্ৰিয়া চৌধুৰী অঁ হয় নেকি প্ৰিয়া এটা কাম কৰা গধূলি হৈছে তুমি এতিয়া যাই দেখা যোৱা ঠিক আছে মই যাওঁ দিয়া অঁ যোৱা ঐ নীৰৱ আমি যাওঁ নেকি বলতে যাও বল বল যে মই একদম দিয়া ল'ৰাজন কোন বে এ নাজানো বে লগ পালে মাৰিলো বল বল মই ইয়াৰ পৰা বল ঐ ফকতীয়াহঁত কি কৰিছ ইয়াত এনে বহি আছো আৰু তই কাক পকতীয়া বুলি এনে কৈছো দে তাতে আৰু বেয়া হ'ব নালাগে পিছে এটা কথা হ'ল নহয় কি মই এজনী ছোৱালীৰ প্ৰেমত পৰিলো চাওঁ এইজনী ছোৱালী এইজনী ছোৱালী অঁ কালিতো আমি দুজন ল'ৰাৰ লগত দেখি আহিছো কি কথা কৈছো এইবোৰ সঁচা কথা চা ভাইহঁত যিটো বস্তু মোৰ হ'ব নোৱাৰে মই আনকো হ'ব নিদিওঁ আৰু তহঁতেতো জানই কি যাবি না তই বল বল যা দে যাওঁ এই ৰ যোৱাৰ আগত কথা এটা কওঁ কি কথা তোৰ দেউতাৰা কোনদিনা আহিব গম নাপাওঁ কোনদিনা আহে তে আজি গধূলি পাৰ্টি এটা কৰো তহঁতক পাৰ্টি দিম কিন্তু এই দুজন ল'ৰাক তহঁতে চিন্তা নকৰিবি তোৰ ব্যৱস্থা ল'ব লাগিব আছো। ব্যৱস্থা কৰিব লাগিব তেনেহ'লে যাওঁ গধূলি আহিবি পাৰ্টি ঠিক আছে আৰু তাৰ ব্যৱস্থা তই ল'বি যাওঁ নেকি আমি এতিয়া দে বল গধূলি যাব লাগিব গধূলি যাম দে ঐ ভাই আছে ৰ কি ভাবিছ এই কি এটা ভাবিছোঁ আৰু তোৰ লগত এটা কথা আছে ৰ কচোন নামান কি কথা এই কথাটো ক অ ভাই অঁ কালি যে লগ পাইছিলোঁ আমি ছোৱালীজনী অঁ। মোৰ বৰ ভাল লাগিছে অ কিবা এটা কৰি দে না চাওঁ দেচোন কি কৰিব পাৰোঁ লগ পালে কৈ দিম দে কিবা এটা দে দে কৰি দিবি তই পিছে কি প্ৰেম চেম কিবা এটা ভাল লাগিছে আৰু এতিয়া যাওঁ নেকি বল দে যাওঁ মই লগ পালে কম দে অঁ অঁ বল যাওঁ ইহঁত এতিয়াও আহিয়ে পোৱা নাই যে অঁ আছো বহ পিছে কি কৰো ই নাই নাই আজি দে হ'ব দে বাকী ইমান দেৰি যে ৰামো পিছে কামটো সোনকালে কৰিবি আৰু ঘৰতে কালি পুৱাৰ পৰা ষ্টাৰ্ট কৰি দিম পইচা এইটো খাই লওঁ অঁ দে
ভাতটো বাঢ়ি থবি মোৰ হ'ব দে ছাৰ Yes. বাবা এইবোৰ কি চলিছে দাদা এনে অলপ পাৰ্টি তই নাজান নেকি এইখন যে ভদ্ৰ মানুহৰ ঘৰ আৰু মানে দ্বিতীয়বাৰ তোক ইয়াত এইবোৰ বস্তু লৈ টকা নিদিব আৰু তোৰ লগৰবোৰকো কৈছো হ'ব দাদা ভিতৰৰ ৰুমত যোৱা এতিয়া তই চিন্তা নকৰিবি এইবোৰ মোৰ ওপৰত এৰি দে কেৱল তই কামটো অতি সোনকালে কৰ এতিয়া আমি যাওঁ আমি যা কামটো কৰি দিম দে ঠিক আছে ভাই তই যাই থাক তই তেনেহ'লে থাকিবি নেকি অলপ ইয়াতে আছো ঘৰলৈ দে তই থাক মই যাওঁ দে তই দে মই সাগৰৰ পৰা ফটোকেইটা ল'ব পাহৰিয়ে গ'লোঁ তই লৈ আহিব ফটো নীলৱে কথাটো ক'লেও মোক তাকতো লগ পালে আজি ভালেই আছিল ক'ব পাৰিলোঁ হেল্ল' শুনাচোন কি কোৱা তোমাৰ নাম প্ৰিয়া হয় ন অঁ হয় হয় অঁ সেইদিনা যে লগ পাইছিলোঁ তুমি বহাচোন তোমাৰ লগত মোৰ এটা কথা আছে কি কোৱা আচ্ছা প্ৰিয়া তোমাৰ লগত মোৰ এটা কথা আছে ৰ'বা অঁ মোৰো তোমাৰ লগত এটা কথা আছে হয় নেকি প্ৰথমে তোমাৰটো কোৱা নহয় প্ৰথমে তোমাৰটোৱে কোৱা নহয় দিয়াচোন প্ৰথমে তোমাৰটো কোৱা ঠিক আছে মই বাৰু কওঁ মই তোমাক ভাল পাই পেলাইছোঁ কি তুমি কি কথা কৈছা এইবোৰ অঁ মই তোমাক বহুত ভাল পাই পেলাইছোঁ কিন্তু প্ৰিয়া মই তোমাক ভাল পাব নোৱাৰিম কিন্তু কিয় কাৰণ মোৰ বন্ধুৱে তোমাক সঁচা ভাল পায় আৰু মই তাৰ লগত তেনেকুৱা কৰিব নোৱাৰোঁ চ' মোক বেয়া নাপাবা সাগৰে মোৰ লগত এনেকুৱা কিয় কৰিলে বা মই বুজি নাপালোঁ আৰু প্ৰিয়াকটো মই বহুত ভাল পাইছিলোঁ সাগৰে কিয় বা এনেকুৱা কৰিলে ঐ কালি প্ৰিন্সৰ দেউতাকে ৰাতি পাৰ্টি কৰাৰ কাৰণে বেয়াই পালে চাগে তাকেতো বেয়া পালে চাগে কি কৰিছ এনেই আছো কালি যে দেউতাই ক'লে কিবা বেয়া পালি নেকি তই নাই নাই বেয়া পোৱা নাই পিছে এটা কথা হ'ল নহয় কি এই ল'ৰা দুজনৰ খবৰ পালি নাই আজিৰ পৰা বিচাৰি আছো খবৰটো পালে জনাবি মোক দে দে তেনেহ'লে আহো দে যা ঐ আমি কামটো সোনকালে আৰম্ভ কৰিব লাগে সঘনে কৰিলে আমাৰে ভাল বল বল যাবা এতিয়া এই যা বল কিয় এনেকুৱা দুখ মনেৰে বহি আছ কথাটো কি ভাই ভাই মই আজিলৈকে জনা নাছিলোঁ
যে মোক প্ৰিয়াই ভাল পায়। সেইটোতো ভাল কথা। সেইটো কথা নহয় ভাই, নীলৱে প্ৰিয়াক ভাল পায় আৰু মই তাৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। হয় ভাই, তই তাৰ সঁচা বন্ধু, সেইবাবে ইমানখিনি কৰিব পাৰিছ। সেইবাবে মই প্ৰিয়াক ভাল নাপাওঁ বুলি কৈ আহিলোঁ। কথাটো অৱশ্যে নোহোৱা নহয় ভাই। প্ৰিয়া, কি হৈছে তোমাৰ? কিয় মন মাৰি আছা? প্ৰিয়া, কিবা এটা সুধি আছোঁ, নোকোৱা কিয়? কি ক'ম তোমাক? তোমাৰ যে বন্ধু সাগৰ, মই তাক ভাল পাইছিলোঁ, কিন্তু সি মোক ভাল নাপায়। কিন্তু কিয়? সি তাৰ বন্ধুৰ বাবে মোক ভাল নাপায়। কি তুমি কি কৈছা এইবোৰ? মানে সাগৰে তোমাক ভাল নাপায়? নাপায়, কেৱল বন্ধুৰ বাবে। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই সিদিনা তোমালোকক ভুল বুজিছিলোঁ। কি ভুল বুজিছিলা? মানে সিদিনা তোমালোকে কথা পাতি থাকোঁতে মই দেখা পাইছিলোঁ আৰু মই সাগৰে তোমাক ভাল পায় বুলি মই ভুল বুজিছিলোঁ। কিন্তু কিয় ভুল বুজিলা? কাৰণ সেই সাগৰৰ বন্ধুজন ময়ে। কি তুমি? অ' প্ৰিয়া, মই জনা নাছিলোঁ যে তুমি সাগৰক ভাল পোৱা, আৰু মই তোমাক প্ৰথম দিনা দেখাৰ পৰাই বহুত ভাল লাগি আহিছিল, আৰু সেইবাবে মই সাগৰক কথাটো কৈছিলোঁ। এতিয়া এইবোৰ বাদ দিয়া, যি ভুল হৈছে চব মোৰে হৈছে, ব'লা তাৰ ওচৰলৈ যাওঁ। ঐ কি কৰিছ? এনেই আছোঁ ৰ। ঐ সাগৰ, তই মোৰ পৰা কথাবোৰ কিয় লুকালি? শুন ভাই, ময়ো জনা নাছিলোঁ যে মোক প্ৰিয়া ভাল পায়। সিদিনা তোৰ কথা কওঁতে গম পালোঁ। অ' ভাই, তই বৰ মূৰ্খামি কৰিলি এইটো মোৰ বাবে। নহয় ভাই, কথাটো হয়, কিন্তু তই মোক আগতে চোন ক'লি, মইতো জনাই নাছিলোঁ। আৰু মই নিবিচাৰোঁ সামান্য এজনী ছোৱালীৰ বাবে আমাৰ বন্ধুত্ব শেষ হৈ যাক। সেইটো মই নিবিচাৰোঁ। কথাটো অৱশ্যে হয়। মাৰিছ কিয় ইয়াক? মই মনে মনে থাকে অলপ তই মই ভাল পোৱা ছোৱালীজনীক কিয় ভাল পাব খুজিছ? লাগিবি নেকি? এইফালে আহ। আগৰ এইবোৰ বাদ দে, তোক তাতে প্ৰিয়াই ৰখি আছে, তই যা। মই আহিছোঁ ৰখাই। দে যা যা। প্ৰিয়া, মোক প্লিজ ক্ষমা কৰি দিবা। তোমাকতো নিশ্চয় নীলৱে কথাবোৰ কৈছে, চ' মোক বেয়া নাপাবা প্লিজ। মই তাৰ কাৰণে কৰিব লগা হ'ল। আজিৰ পৰা মোক প্ৰমিছ কৰা, কেতিয়াও এৰি থৈ নাযাব। মই তোমাক প্ৰমিছ কৰিলোঁ, মই তোমাক কেতিয়াও এৰি থৈ নাযাওঁ। ব'লা এতিয়া। বাতেৰে আগুৱা যোন তৰাৰে তোমাক শুনো